Hi friends, welcome back my YouTube channel Dips Blog. আপোনালোক সকলোকে মোৰ এই Dips Blog YouTube চেনেলটোলৈ স্বাগতম জনাইছো। মই আজি আপোনালোকক শিকাবলৈ ওলাইছো আপোনালোকৰ মোবাইল নম্বৰত যি COVID-19 কলাৰ টিউন সোমাই আছে সেই কলাৰ টিউন আপোনালোকে কেনেদৰে বন্ধ কৰিব। গতিকে আহকচোন বেছি দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো। আচ্ছা ৰব আপোনালোকে যদি মোৰ এই চেনেলত নতুন কৈছে তেতিয়াহলে প্লিজ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা টিলিঙা বটনটো টিপি অল কৰি লওক যাতে মই এটা নতুন ভিডিওবোৰ সকলোতকৈ আগতে আপোনালোকে পায় আৰু যদি ভিডিওটো ভাল পায় তেতিয়াহলে লাইক কৰি শেয়াৰ কৰি দিবলৈ নাপাহৰিব। গতিকে আহক আজি ভিডিওটোৰ ফালে আগবাঢ়ি গৈ থাকো। যদি আপোনালোক এয়াৰটেলৰ গ্ৰাহক হয় তেতিয়াহলে আপোনালোকে আপোনাৰ মোবাইলত টাইপ কৰিব লাগিব *646 *224# ডায়াল কৰি আকৌ টাইপ কৰিব লাগিব 1। যদি আপোনালোক ভোডাফোনৰ গ্ৰাহক হয় তেতিয়াহলে আপোনালোকে আপোনালোকৰ মেসেঞ্জাৰত গৈ মেসেজ লিখিব লাগিব CANCT আৰু আপোনালোকে প্ৰেৰণ কৰিব লাগিব 144 নম্বৰলৈ। যদি আপোনালোক BSNLৰ গ্ৰাহক হয় তেতিয়াহলে আপোনালোকৰ মোবাইলৰ মেসেঞ্জাৰত গৈ আপোনালোকে টাইপ কৰিব লাগিব UNSUB আৰু প্ৰেৰণ কৰিব লাগিব 56700 নাইবা 56799 নম্বৰলৈ। যদি আপোনালোক জিৰোৰ গ্ৰাহক হয় তেতিয়াহলে আপোনালোকে আপোনালোকৰ মোবাইল মেসেঞ্জাৰত গৈ টাইপ কৰিব লাগিব STOP আৰু প্ৰেৰণ কৰিব লাগিব 155223 নম্বৰলৈ। আশা কৰো এই ভিডিওটো আপোনালোকৰ কাৰণে অলপ হলেও সহায়জনক হ'ল। গতিকে প্লিজ মোৰ এই চেনেলত যদি আপোনালোকে নতুনকৈ আছে তেতিয়াহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা টিলিঙা বটনটো টিপি অল কৰি লওক যাতে মই দিয়া নতুন ভিডিওবোৰ সকলোতকৈ আগতে আপোনালোকে পায়। আজিলৈ ইমানেই, বাই বাই, জয় অসম।